বৰবিল নামৰ গাঁও এখনত ৰহিমলা বুলি এগৰাকী মহিলাই বাস কৰিছিল। এদিন তেওঁ ভগৱানক বিচাৰি যাত্ৰা আৰম্ভ কৰিলে। তেওঁৰ প্ৰশ্ন আছিল যে আমি ধনী কেনেকৈ হ'ম। এই বুলি তেওঁ পাহাৰে পাহাৰে নদীৰ কিনাৰে কিনাৰে ভগৱানক বিচাৰি যাত্ৰা আৰম্ভ কৰিলে। এনেকৈ বহু দূৰ যোৱাৰ পিছত ৰহিমলাৰ ভাগৰ লাগিল আৰু ৰহিমলাই অলপ জিৰণি ল'লে। বহু দূৰ যোৱাৰ পিছত ৰহিমলাৰ ইমানেই ভাগৰ লাগিল যে ৰহিমলা অকণমান শুই গ'ল। টোপনিৰ পৰা সাৰ পাই ৰহিমলাই আকৌ যাত্ৰা আৰম্ভ কৰিলে। ঠিক কিছু সময়ৰ পিছত ৰহিমলাই এগৰাকী মহিলা লগ পালে। মহিলাগৰাকীও ৰহিমলাৰ ফালে অলপ আগুৱাই আহিল। আপোনাৰ ঘৰ ইয়াতে নে? হয় হয় বাইদেউ, মোৰ ঘৰ ইয়াতে। এইখন গাঁৱৰ একেবাৰে লাষ্টৰ ঘৰটোৱে মোৰ ঘৰ। পিছে আপোনাক কেতিয়াও এইখন গাঁৱত দেখা নাই। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মই এই বৰবিল গাঁৱৰ পৰা আহিছোঁ। এইফালেদি শুনিছোঁ ভগৱানক বিচাৰি যাব পাৰি, হয়নে? ভগৱানক বিচাৰি? নাই বাইদেউ, মইতো গম নাপাওঁ তেনেকৈ। আৰু আপুনি বেলেগ কাৰোবাক সুধি লওকচোন। ভগৱানক জানো তেনেকৈ বিচাৰি যাব পাৰি বাইদেউ? ভগৱানক জানো এনেকৈ গৈ আমি লগ পাম? কিয় নাপাম? পাম। মানুহগৰাকীৰ মুখৰ পৰা তেনেকৈ কথাটো শুনি ৰহিমলাৰ মনটো বেয়া লাগি গ'ল। ৰহিমলাই ভাবিলে, নাই, এইগৰাকী মানুহক সুধি লাভ নাই, মই নিজেই আগবঢ়াই ভাল। এই বুলি ৰহিমলাই আকৌ যাত্ৰা আৰম্ভ কৰিলে। কিয় নাপাম? মই মোৰ ভগৱানক বিচাৰি পামেই। বেলেগে কি জানে, মই বিচাৰি পামেই। এই বুলি নিজৰ মনকে প্ৰশ্ন কৰি ৰহিমলাই পুনৰ যাত্ৰা আৰম্ভ কৰিলে। প্ৰায় ৪-৫ ঘণ্টা খোজকাঢ়ি যাত্ৰা কৰাৰ পিছত ৰহিমলাৰ সঁচাকৈ ভাগৰ লাগিল আৰু ভোকো লাগিল। কিন্তু এতিয়ালৈকে ৰহিমলাই ভগৱানক বিচাৰি নাপালে বা ভগৱানৰ কোনো সন্ধানো নাপালে। কিছু সময় আৰু যাত্ৰা কৰাৰ পিছত শিল বৰষুণ আহিল আৰু ৰহিমলা ঠাণ্ডাত অৱস্থা নাইকিয়া হৈ গ'ল। ৰহিমলাই ভাবিলে, কি কৰিম? ইমান ঠাণ্ডা, মই গাত ল'বলৈ কাপোৰো নানিলোঁ, চুৱেটাৰো নানিলোঁ। কোনে মোৰ আজি শীত নিবাৰণ কৰিব? ইমান ঠাণ্ডা লাগিছে, কাপোৰ এখনো নানিলোঁ নহয় গাত ল'বলৈ। এনেকে বৰফ পৰি পৰি থাকিলে মইচোন একেবাৰে হেতা পৰি যামগে। কি কৰিম এতিয়া? ক'তো যাবও নোৱাৰোঁ, ঘৰ এটাও নাই, ঠাণ্ডা লাগিছে। এনেকৈ বহুত সময় ঠাণ্ডাৰ লগত যুঁজ দি থকাৰ পিছত ৰহিমলাৰ ওচৰলৈ এজন কণমানি শিশু আহিল আৰু আহি সুধিলে, ৰহিমলাক এনে অৱস্থাত দেখি কণমানিজনী আগুৱাই আহিল আৰু আহি সুধিলে, খুৰী, আপোনাৰ কি হৈছে? ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লাগিছে আই, ইমান ঠাণ্ডা লাগিছে, গোটেই গাত বৰফ পৰিছে। তোৰ ঠাণ্ডা লগা নাই নেকি? এই খুৰী, আমাৰ এয়া জেগাত ডেইলি বৰফ পৰি থাকে। আমি বৰফৰ লগতে খেলা ধূলা কৰি আমাৰ ইমান ঠাণ্ডা নলগা হ'ল। হেৰি কৰকচোন, আপোনাৰ একেবাৰে গোটেই গা হেতা পৰি আহিছে। ব'লক, ওচৰতে মোৰ ঘৰ, ব'লকচোন আপোনাক মোৰ ঘৰলৈ লৈ যাওঁ, নহ'লে আপোনাৰ জ্বৰ উঠি যাবগৈ। এদিনীয়া মানুহে বৰফত তিতিলে বৰ বেয়া। কোনখিনিত তোমাৰ ঘৰ? ব'লাচোন, লৈ ব'লা। আহক খুৰী, আহক। খুৰী, গাটো অলপ ভাল পাইছেনে? মাকত, তুমি গাটো অলপ ভাল পাইছানে? হয় বাইদেউ, এই জুইডাল অকণমান ফুৱাই দিয়াত আৰু কাপোৰযোৰ সলাই দিয়াত অকণমান ভাল পাইছোঁ দিয়ক। ধন্যবাদ। আজি আপোনালোকৰ কাৰণে মই জীয়াই আছোঁ, নহ'লে একেবাৰে ঠাণ্ডাতে মই শেষ হৈ গ'লোঁ হয়। হ'ব, এয়াতো মানুহ হিচাপে আমাৰ দায়িত্ব, আমাৰ কৰণীয়, আৰু এয়া মানৱতা। এটা কথা কি জানানে মাকন, আমাৰ এই গাঁওখনৰ কিন্তু এটা মহত্ব আছে।
এই গাঁওখনত বেছি শিক্ষা দীক্ষা থকা মানুহো নাই আৰু চাকৰিয়াল মানুহো নাই, সকলোৱে খেতি বাতি কৰি খোৱা মানুহ। কিন্তু এইখন গাঁৱত অচিনাকি মানুহ যোনেই নাহক কেতিয়াও বিপদত নপৰে। সহায়ৰ হাতখন কিন্তু এই গাঁৱৰ মানুহে আগতেই আগবঢ়ায়। কেতিয়াও কোনো মানুহ এইখন গাঁৱৰ পৰা ক্ষুধা হাতে আৰু ভোকত আৰু কষ্ট পাই যাব নালাগে, আদৰ সন্মানেৰেই যায়। খুৰী, আপোনাৰ ভোক লাগিছে নেকি? কিবা খাব নেকি? হয় বাইদেউ, মই এতিয়া বুজি পাইছোঁ আচলতে কিয় মোক মানুহে ভগৱানক বিচাৰি এইখন গাঁৱলৈ আহিব দিছিলে। মই মোৰ ভগৱান পাই গ'লো বাইদেউ। মই আৰু ভগৱানৰ সন্ধানত নাযাওঁ, আপোনালোকেইতো ভগৱান, আৰুনো কাক লাগে ভগৱান? মানুহেই ভগৱান। কথাটো তেনেকুৱা নহয় বাৰু মাকন, কিন্তু এটা কথা মই ৰাতি ক'ব পাৰোঁ, তুমি এইখন ঘৰৰ আমাৰ ঘৰত বুলিয়ে নহয়, যোনখন মানুহৰ ঘৰত যোৱা তাত তুমি সহায়ৰ হাতখন পাবাই। বিপদত তুমি কেতিয়াও নপৰা। সেইকাৰণে আমাৰ এই গাঁওখনৰ নাম হ'ল স্বৰ্গবাসী গাঁও। হয় নেকি বাইদেউ? হয় দিয়ক, মোক যোনে কৈছিল ঠিকে কৈছিল। আচলতে বাইদেউ, মই মানুহজনী একেবাৰে সন্তুষ্ট নহয়। মানুহজনে ইমান কষ্ট কৰি মোক সকলো বস্তু যোগান দিয়ে, তথাপিও মোৰ ধনী হ'বলৈ মন। সেইকাৰণে মই ধনী হ'বলৈ কাৰণে ভগৱানক বোলো সুধো ধনী কেনেকৈ হ'ম। তেতিয়া মোক আই এগৰাকীয়ে ক'লে যে এই গাঁওখনলৈ যোৱা, তাতে গৈ ভগৱানক পাবা। আচলতে মই আচল কথাটো এতিয়াহে বুজিলোঁ, টকা পইচাই সকলো নহয় বাইদেউ। মানুহৰ দয়া মমতা এইবোৰহে সকলো। বহুত ধন্যবাদ আপোনালোকক। মই আৰু আজিৰ পৰা অসন্তুষ্ট নাথাকোঁ আৰু বেলেগকে ভগৱানো নিবিচাৰোঁ, মানুহবোৰেই চোন ভগৱান। হয় হয় খুৰী, আমাকো স্কুলত ছাৰে কৈছে নহয়, আমি যদি মানুহক পূজা কৰোঁ তেনেহ'লে বোলে আমি ভগৱানক পাম। হয়নে আইতা? হয় মাজনী, হয়। তোমাক মই যেনেকৈ সংস্কাৰ দিছোঁ তেনেকেই যে ল'লা। এই খুৰীজনীক যে আমাৰ ঘৰলৈ লৈ আহিলা, তেওঁক যে ঠাণ্ডাৰ পৰা ৰক্ষা কৰোৱালা, ভাল লাগিল দেই মইনাকণ। যোৱা এতিয়া খুৰীলৈ মই গৰম কৰি থোৱা পানী গিলাচ আৰু চাহকাপ লৈ আহা। যোৱা, মই গৰম গৰম ভাত খুৱাই পঠাম খুৰীক, আৰু আমি দুয়োজনে গৈ পেলাই খুৰীক ঘৰত থৈ আহিম। যোৱা। এতিয়া আপোনালোকে বুজিলেনে ৰহিমলাৰ সাধুটো? কি বুজিলে কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকেও কেতিয়াবা কাৰোবাক সহায়ৰ হাতখন আগবঢ়াই পাইছেনে? কেতিয়াবালে হ'লেও যদি পাইছে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকে কাক কেতিয়া কেনেকৈ সহায় কৰিছে। সেই সহায় যে কেৱল টকা পইচা দিয়ে হ'ব লাগিব তেনে কোনো কথা নহয়। কোনোবা বিপদত পৰিলে, কাৰোবাক কেতিয়াবা দুখৰ সমভাগী হ'বলৈও সহায় এটাৰ প্ৰয়োজন। কেতিয়াবা কাৰোবাৰ দুখৰ কথাখিনিও এবাৰ শুনি চাবচোন। সেই মানুহজনে বা সেই ব্যক্তিজনে কিমান শান্তি পাব। সদায় যে আপুনি টকা পইচাৰেই সহায় কৰিব লাগিব তেনেনো কি কথা? মানুহে কেতিয়াবা বহুত টকা পইচা থাকিও মানুহৰ সংগ নাপায়, দুখখিনি ব্যক্ত কৰিবলৈ এজন সমভাগী হোৱা মানুহ নাপায়। তেনেকুৱা মানুহৰ কেতিয়াবা দুখবোৰ শুনিবচোন, চাব আপোনাৰ খুব পাতল লাগিব মনটো। আৰু এই ৰহিমলাৰ সাধুটোৰ পৰাও আমি এইটোৱে বুজি পাওঁ নহয় জানো?